ৰাছিয়াই কেনেকৈ ইউক্ৰেইনৰ ওপৰত ভেকিউম মিছাইল এৰিছে চাওক এই ভিডিঅ'টোলৈ। প্ৰায় ২৫টা দিন ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে। এই যুদ্ধ অন্ত কেতিয়া হ'ব কোনেও ক'ব নোৱাৰে, কিন্তু ইতিমধ্যে ৰাছিয়া আৰু ইউক্ৰেইনৰ দুয়োখন কাণ্ট্ৰিৰে হাজাৰ হাজাৰ মিলিটেৰী মৰিছে আৰু জেনেৰেল পাব্লিকো মৰিছে এই যুদ্ধত। চাওক গাড়ীখনতেই কিমানবোৰ মিছাইল থাকে আৰু যোনটো জেগাৰ পৰা সুবিধা হয় সেই জেগাটোলৈ এই গাড়ীখন লৈ যাব পাৰে। চাওক কেনেকৈ এতিয়া মিছাইলবোৰ এৰিব। সঁচাকৈ ৰাছিয়া ওচৰত কি নাই এতিয়া আমি এইবোৰ মিছাইল দেখিব পাইছোঁ যুদ্ধৰ সময়ত। ইয়াৰ এটা মিছাইলেই বহুত শক্তিশালী, কিন্তু মিছাইলবোৰ এনেকৈ এৰিলে এনেকুৱা লাগিছে যেন সিহঁতি গোটেই দেশখনেই খতম কৰিব বিচাৰে। আৰু আপুনি জানি আচৰিত হ'ব যে ইয়াৰ এটা মিছাইলে প্ৰায় 10 কিলোমিটাৰ এৰিয়াৰ ক্ষতি সাধন কৰি দিব পাৰে। ভাবক তেনেহ'লে কিমান শক্তিশালী এটা মিছাইল। আৰু চাওক তাহাঁতি কেনেকৈ এটা নহয় হাজাৰ হাজাৰটা মিছাইল এৰিছে সেই দেশখনৰ ওপৰত। এই যুদ্ধৰ বাবেই ৰাছিয়াক এতিয়া বহুকেইখন কাণ্ট্ৰিয়ে বেয়া পাব আৰম্ভ কৰিছে। আৰু বন্ধুসকল, বিশ্বৰ প্ৰত্যেকটো মুহূৰ্তৰ গুৰুত্বপূৰ্ণ ঘটনাবোৰ শুনি থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।